হেল্ল' গাইজ গুড মৰ্ণিং মানে গুৱাহাটীৰ পৰা গুড মৰ্ণিং চৰাইদেউৰ হয় ফেৰীখন ইয়াতে আহি কিনে টিম্পু বৰুৱাই মানে ভিডিঅ' বনাইছিল আৰু এতিয়া মই হেল্ল' গাইজ গুড মৰ্ণিং মানে গুৱাহাটীৰ পৰা গুড মৰ্ণিং কৰিলোঁ আৰু ভিডিঅ'টো আজি এনেদৰে আৰম্ভ কৰিব লাগিব। বৰ্তমান আছোঁ গুৱাহাটীত, বৰষুণৰ বতৰ, ৰেইনকোট পিন্ধি লৈছোঁ। তাৰপাছত হঠাৎ কিবা মানে ফুৰিম বুলি প্লেন কৰিলোঁ আৰু আহি গ'লোঁ গুৱাহাটীত। বাকী ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ, তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই যাওক। ক'ত কি দেখাব পৰা নাজানো, মানে খালি চিনেমেটিক চাওক আৰু। তো গাইছ এতিয়া মানে আহি আমি পাণ্ডুপত পাই গ'লোঁ, মানে ফেৰীঘাট হয়। তো নেক্সট ইয়াৰ পৰা আমি চাই যাই আছোঁ, তাৰপিছত আপোনালোকেও চাই যাওক। কিছু সময়ৰ পাছত মানে আমি এইফালে পাণ্ডুঘাট বুলি কয়, আপোনালোকে নামটো শুনিছেই চাগে। তো ইয়াতে অলপ মানে ফুৰিম বুলি আহিলোঁ, আমাৰ চিনাকি এইফালে ভিনদেউৱে হয়, তেনেকৈ মিডিলৰ ভিনদেউ, তাৰপিছত মোৰো ভিনদেউ হয়। তাৰপিছত এনেকৈ ফুৰিব আহিলোঁ, তেওঁ মানে ইয়াতে কাম কৰে। তো এনেকুৱা এটা চান্স পায় আপোনালোককো, মানে ময়ো চালোঁ ইয়াতে জেগাখিনি, মানে চাম আৰু বহুতখিনি জেগা চাব আছে। তো আপোনালোককো দেখুৱাইছোঁ জেগাখিনি। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় একদম চাই যাব। মই পঢ়াখিনি আপোনালোকক, মই যিখিনি চাওঁ সেইখিনি আপোনালোকক দেখুৱাম। তো একদম ভিডিঅ'টো শেষলৈ চাই যাওক। তো এইবোৰ যে দেখিছে ইয়াৰে মানে কি কয় এইটো ফেৰীঘাটৰ এইফালে এইটো মেইন অফিচটো, হেড অফিচটো হয়। হেড অফিচৰ ফালে নাযাওঁ। তো ইয়াতে অলপ মানে জেগাখিনি আপোনালোকক যিমানখিনি পাৰোঁ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই যিখিনি চাম মানে, তো সেইখিনি আপোনালোকক দেখুৱাম। আৰু এনেকৈ ইয়াতে ট্ৰেইনৰ মানে ট্ৰেইন আহে এইফালে। তো আপোনালোকৰ তাত অলপ চাওঁ কিমানখিনি মানে কি ক'ম আৰু, মই যিখিনি চাওঁ সেইখিনি আপোনালোকক দেখুৱাম। তো একদম এটা লাইক কৰি দিব আপোনালোকৰ কাৰণে, মানে মই ভিডিঅ' বনাব বুলিও আহিছোঁ, লগতে ফুৰিব বুলিও আহিছোঁ। আৰু মানে মেইন কথা হৈছে গাইছ, একদম মানে আপোনালোকৰ কাৰণে মই একদম খাতাৰনাক ভিডিঅ' আনি আছোঁ। তো আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক, লাইক কৰিব ভিডিঅ'টো, লগতে নতুনকৈ যদি চেনেলটো আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বৰ্তমান আছোঁ মই ব্ৰহ্মপুত্ৰ, মানে ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ। ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাট হয়, তো আপোনালোকে দেখিবই। লগতে ইয়াতে ক্ৰেইন দুখন আছে, ক্ৰেইনত মোৰ পিছফালে দেখিছে আৰু ক্ৰেইন দুখন আছে। তাৰপাছত এইখিনি বেক কেমেৰা অলপ দেখাই দিছোঁ আৰু একদম আমাৰ একদম ওচৰতে দেখিছে যে এইখন শৰাইঘাট, ইয়াৰ পৰা তেনেকৈ আহিছিলোঁ। তো ইয়াৰ পৰা তেনেকৈ আহিলোঁ আমি এনেকৈ জালুকবাৰী হৈ ইফালে একপাক ঘূৰি কিনে আহিলোঁ। ইফালে ক্ৰেইন দুখন আছে, মানে চাওক তাত গাড়ী কিমান গাড়ী অহা যোৱা কৰে ইয়াতে দেখিছে। আৰু ইফালে আমি আছোঁ বৰ্তমান মানে ব্ৰহ্মপুত্ৰৰ একদম পূৰা ব্ৰহ্মপুত্ৰত আছোঁ ক'ব গ'লে। আৰু ইফালে কিমান জাহাজ ফেৰী, তাৰপাছত ধুনীয়া আৰু ফিলিংছ, বা দুখনমান কেমেৰাৰে ফটো তুলিছোঁ। বা তাৰপিছত আপোনালোকক ইনষ্টাগ্ৰামত চাব, মোৰ ইনষ্টাগ্ৰামটো আহি আছে পেলাই, তো চাওক ভিডিঅ'টো। তো একদম ধামাখন দূৰৰ পৰা বহুত সৰু সৰু যেন লাগে, বহুত ডাঙৰ ক্ৰেইন হয় ইয়াতে কিবা হ'লে মানে। এইখন কিবা মাটি খুন্দা ডেজাৰ বুলি কয়। তাৰপাছত তামাম আৰু চ' গাইছ, আৰু এটা কথা মানে এইকেইটা যে দেখিছে, এইকেইটা মানে এইকেইটা ইয়াতে কিয় দিছে সেইটোতো নাজানে। মানে এই জাহাজবোৰ যে পূৰা স্পীডত আহে মানে, আৰু এইকেইটা দেখিছে যে এইকেইটা মানে মই আপোনালোকক মানে দেখুৱাইছোঁ, আপোনালোকে কি ভাবিছে নাজানো। এইকেইটা মানে যাতে জোৰে আহি জাহাজখনে ইয়াতে খুন্দা নামাৰে। আৰু এইটো দিছে, ইয়াৰ দিয়াৰ কাৰণটো হৈছে মানে ৰছীৰে জাহাজখনক বন্ধা হয়। তো ইয়াৰ বিষয়ে মই আপোনালোকক মানে বুজাই কৈছোঁ, আৰু মই যিখিনি শিকিছোঁ, যিখিনি শিকিব পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ। আৰু আমি জাহাজত উঠিবলৈ পাৰিলে, আমি জাহাজত উঠিব পামনে আজি এটা জাহাজত? ৰখাই থোৱাখনত হ'লেও আমি উঠিম। তাৰপাছত যিখিনি মই চাওঁ সেইখিনি আপোনালোককো দেখুৱাম।
ইয়াত মানে 5 জুনত ইয়াতে সৰ্বানন্দ সোণোৱাল আৰু তেনেকুৱা কোনোবা মানে বিশিষ্ট ব্যক্তি আহি ইয়াতে মানে ইয়াতে নাম লেখা আছে তেনেকৈ মানে এইটো ইয়াতে লেখা আছে সৰ্বানন্দ সোণোৱালে এইটো পুলি ৰুইছিলে। গাইছ মই মানে য'ত আহিছোঁ ইফালে এইখন হ'ল এইখন ক'ৰ এইখন যায় মানে চৰাইদেউৰ হয় ফেৰীখন। ইয়াতে আহি কিনে ডিম্পু বৰুৱাই মানে ভিডিঅ' বনাইছিল আৰু এতিয়া মই ভিডিঅ' বনাই আছোঁ। এইখন হ'ল 3 তেলীয়া নে 4 তেলীয়া, এইখন 3 তেলীয়া আৰু এইখন হ'ল 4 তেলীয়া বিল্ডিং আৰু 4টা বিল্ডিং তেনেকুৱা। আৰু এইখনত মানে ডিম্পু বৰুৱাই মানে ডিম্পু গাইছে এইখন জাহাজত বৰ্তমান উঠিমগৈ আৰু মানে সেইফালে গ'লোঁ হয়। সেইখনত ইয়াতে চুইমিং পুল আছে একদম ওপৰত যে দেখিছে এইফালে এইটো চুইমিং পুল মাৰিলোঁ। তাৰপাছত মানে এই একদম পানীৰ কাৰণে বহুত পানী যাব নোৱাৰিলোঁ, একদম মানে পৰিব লগা এখন অৱস্থা। এই দেখাত পৰিব খুজিছিল তাৰপিছত সেইকাৰণে আৰু নগ'লোঁ। তো নেক্সট কেতিয়াবা এইফালে মৃদুলে ফটো মাৰি আছে আৰু মই ফটো উঠি আছোঁ এনেকৈ অলপ মানে এনজয় কৰি আছোঁ। আৰু তাৰপাছত ট্ৰেইনৰ হেৰিত বহি লৈছোঁ। বৰ্তমান মানে ট্ৰেইন অহা নাই মানে গেটখন বন্ধ কৰা আছে মানে এইখন গেট মানে এইখন যে দেখিছে এইখন মানে বনাওঁতে ইয়াত 38.14 মানে এইবিলাক কোটি টকা প্ৰায় 40 কোটি টকাৰ মানে ওচৰা ওচৰিকৈ এইখন মানে নিৰ্মাণ কৰোঁতে খৰচ হৈছিলে। দেখিছে যে মানে সৰুকৈ মানে দেখাত সৰু যেন লাগে কিন্তু বহুতেই ডাঙৰ হয় এইখন। বহুত তলৰ ফালে একদম শৰাইঘাটত মানে যেনেকৈ ডাঙৰ ডাঙৰ খুঁটা তেনেকুৱা খুঁটা ইয়াতে লগোৱা আছে। আৰু এইবোৰ ইয়াতে একদম কি ক'ম আৰু ফাৰ্ষ্ট টাইম যিহেতু আহিছোঁ মানে ক'ব আৰু বেলেগকৈ ভাষা নাই। সেইটো আপোনালোকৰো কেতিয়াবা ফাৰ্ষ্ট টাইম এনেকুৱা কিবা কৰোঁতে হৈছে চাগে। তো গাইছ এই ইফালে এইখন যে জাহাজ দেখিছে এইখনৰ বিষয়ে আমাৰ ভিনদেউৱে অলপ কিবা ক'ব। তো মুখখন ভালকৈ দেখুৱাবলৈ মানে অলপ লাজ কৰিছে। তো আপোনালোকে এনেকৈ কৈ যাওকচোন, ভিনদেউ কওক বাৰু। পল্টনৰ লগত এখন হাউচবোট মানে এইখন হ'ল পল্টন বুলি কয়। তাৰপাছত এইখন ইয়াৰ লগত মানে একেলগে এই পল্টনখনে বান্ধি এনেকৈ ধৰি ৰাখি আছে আৰু পল্টনখনে। তাৰপাছত ভিনদেউ সেইখনৰ লগত লাগি আছে হাউচবোট তেনেকৈ লাগি আছে। নাই এখনত খালি থকা ৰেষ্ট কৰা মানুহ বা অফিচাৰ কোনোবা আহিলে তাতে ৰেষ্ট থাকে। আৰু সেইবিলাক হৈছে আপোনাৰ ছাৰ্ভে ভেচেল, সৰু সৰু ছাৰ্ভে কৰা জাহাজ। ছাৰ্ভে তাৰপাছত আৰু গোটাইখন একেলগে মানে পল্টনখনৰ ইয়াতে এই মাথাউৰিৰ লগত তেনেকৈ বান্ধি ৰখা হৈছে। তেনেকৈ ইয়াত মানে জাহাজবোৰ বান্ধি ৰখা হয়। তো গাইজ একদম জেগাবোৰ পূৰা ঘূৰি ঘূৰি আহি বৰ্তমান অলপ আগত ৰুমটো পাইছোঁ আহি আৰু ৰুমত মানে এতিয়া এনেকৈ বাগৰি লৈছোঁ আৰু। তো আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। একদম যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট চেনেলটোত যদি আপুনি নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো মই মানে মোৰ লগত আছিলে এইফালে মৃদুল অলপমান তাৰপাছত কিবাকৈ মানে কি ক'ম আৰু ফুল জোচ ভিডিঅ'টো আপোনালোকে ৰুম ইফালে মানে খানা অৰ্ডাৰ কৰা হৈছে। খানা আহিব অলপ দেৰিকৈ তাৰপিছত খাই কিনে একদম মজা লাগিছে। তাৰপৰা ঘূৰা আৰু যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰে তো আজিলৈকে এৰিছোঁ। বাই বাই।